ইউবিপিঅ এটা সফল সংগঠন ইউবিপিঅই সফলতাৰে বিটিচিৰ বাহিৰৰ বড়ো ৰাইজক সংগঠিত কৰি নেতৃত্ব দি ভাৰত চৰকাৰ অসম চৰকাৰৰ লগত কথা পাতি বড়ো কছাৰী ৱেলফেয়াৰ অট'নমাছ কাউন্সিল প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে আজি তেওঁলোকৰ এই 12 সংখ্যক অধিৱেশনত মই তেওঁলোকক অভিনন্দন জনাইছোঁ যাতে ভৱিষ্যতেও তেওঁলোকে সংগঠিত ৰূপত বিটিচিৰ বাহিৰৰ বড়ো ৰাইজক নেতৃত্ব দি থাকে বড়ো মাধ্যমৰ যিখিনি বিদ্যালয় বিটিচিৰ বাহিৰৰ সেই বিদ্যালয়খিনিৰ বিশেষ সমস্যা আছে আৰু আৰ্টিকল 6 মানে চুক্তিৰ দফা 6.3 অনুযায়ী এই বিদ্যালয়সমূহৰ কেনেকৈ প্ৰভিন্সিয়েলাইজেশ্যন কৰা যায় বহু বিদ্যালয় আছে যিসমূহৰ তথ্য পাতি নথকাৰ কাৰণে তেওঁলোকে আওতাৰ ভিতৰত নপৰে তাকো আমি সমাধান কৰি বড়ো কছাৰী ৱেলফেয়াৰ অট'নমাছ কাউন্সিলৰ জৰিয়তে হ'লেও আমি শিক্ষকসকলক তেওঁলোকৰ প্ৰাপ্য যিটো অধিকাৰ আছে মাননি 60 বছৰ বয়স পৰ্যন্ত আমি দিয়াৰ কাৰণে আমি সংকল্প লৈছোঁ ইয়াৰ সমাধান খুব সোনকালে হ'ব যেহেতু নন প্ৰভিন্সিয়েলাইজেশ্যনৰ শিক্ষকবিলাকৰ সমস্যা বহুত আছে য'ত নেকি 2010 চনৰ পূৰ্বৰ বিত্তীয়বৰ্ষৰ আছিল কিন্তু তেনেধৰণৰ জৰিয়তে হয় বহুত থাকি যাব আৰু সমস্যাবিলাক সকলোৰে বেলেগ বেলেগ সেইকাৰণে এই ফেব্ৰুৱাৰী মাহৰ ভিতৰতে আমি এটা পৰ্টেল খুলি দিম পৰ্টেলত সকলোৱে আবেদন কৰিব পাৰিব তেওঁলোকৰ তথ্যখিনি পাম তথ্যখিনি পোৱাৰ পাছত যিটো ডেটাবেছ হ'ব তাৰ ভিত্তিত আমি সমস্যাটো সমাধান কৰাৰ যিটো ফ্ৰেমৱৰ্ক সেইটো আমি প্ৰস্তুত কৰিম गोजोनथाव खौरां क'क्राझार सहरनि साखाथियाव थानाय तितागुरि मानास पाब्लिक स्कुला लानानै फैदों गोजोनथाव खौरां मानास पाब्लिक स्कुला गुन गोनां सोलोंथाइ बोसोरनि नार्सारिनिफ्राय थाखो 9 सिम फरायसा फरायसुलिफोरनि गोदानै 2026-27 मायथाइनि गोदानै मुं थिसननायनि खाबुफोर होगासिनो दं गुन गोनां सोलोंथाइ होनायजों लोगोसे तितागुरि मानास पाब्लिक स्कुलाव बेसिक कम्पिउटार एडुकेशन इंग्लिश स्पीकिं एनवायरनमेन्ट आरो मोजां सोलोंथाइ गोनां फोरोंगिरिफोर दं फरायसा फरायसुलिफोरनि थाखाय सोलोंथाइ लानायजों गोबां मोजां खाबुफोर दं जेरै योगानि खाबु आरो हिन्जावसा आरो हौवासाफोरनि थानायनि थाखाय सेपारेट हस्टेलनिबो खाबुफोर दं नोंथाङा आबुङै मिथिबावनो थाखाय थोंजोङै नैबे 60008532886000489621 आरो 9101008849 जानबुं नम्बराव खौरां लाहरनो हागोन